আজি আকৌ এটা মই এক্সাম মিনি ব্লগে লৈ আহিছোঁ। আপোনালোকে নিশ্চয় বৰিং হয়, কিন্তু মোৰ উপায় নাই, মোৰ এক্সাম আছে, মই কিনো দেখুৱাম আপোনালোকক, সেইটো বাবে এক্সামৰ বিষয়ে কৈ আছোঁ আৰু এক্সামৰ বিষয়ে দেখুৱাই আছোঁ। আজি যিহেতু মোৰ অনাৰ্ছৰ থাৰ্ড পেপাৰ আছে, আজিৰখন গ'লে আৰু অনাৰ্ছ পেপাৰ শেষ হ'ব, বাকী মোৰ ফাৰ্ষ্ট কৰ্চৰ এক্সাম ষ্টাৰ্ট হ'ব। সেইকেইটা বাৰু চিন্তা নাই, কিন্তু এইকেইখন গ'লেহে শান্তি আৰু দেই। অন্য দিনকেইটাৰ নিচিনা আজিও মই মোবাইলটো লৈ যোৱা নাছিলোঁ আৰু ঘৰত আহি পটককৈ ব্লগ বনাবলৈ লৈছোঁ। আৰু হাতখন দেখি আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে মোৰ এক্সাম বহুতেই বেছি ভাল গৈছে। সেই দুখন পেপাৰৰ তুলনাত এইখন পেপাৰ মোৰ বহুতেই বেছি ভাল গৈছে। আৰু তোমালোকে কোনে কোনে এক্সাম দি আছে বাৰু ফৰ্থ চেমৰ মোক কমেণ্ট বক্সত জনাবচোন। তাৰপিছতে ভাতকেইটা খাই অকণমান শুই উঠিয়ে দেখিলোঁ যে বা একেবাৰে ৰেডি হৈছেও, মই ৰেডি হ'ব বাকী আছে। একচুৱেলি আমাৰ এজনী ষ্টুডেণ্টৰ বাৰ্থডে আছে আজি, যোৱা ৰাতিয়ে তাই ইমান মৰমত মাতি পঠিয়াইছে, এতিয়া নগ'লেও বেয়া পাব দিয়কচোন। ভাগৰটো বহুতে লাগি আছে, এক্সাম দি আহিছোঁ, কিন্তু তাই ইমান মৰমত মাতিছে, নগৈনো কেনেকৈ থাকোঁ বাৰু। তাইৰ কথাতে কথা ৰাখি গ'লোঁ তাইৰ বাৰ্থডেলৈ বুলি, আৰু যাই পিনে ডাইৰেক্ট খাবলৈ বহিছোঁ। যিহেতু আমাৰ ঘৰ বহুত দূৰ, সেইবাবে আমাক আগতীয়াকৈ বহাই দিলোঁ আৰু খাই বৈ আজিৰ দিনটো এনেকৈ কটালোঁ।